নমস্কাৰ বন্ধু বান্ধৱীসকল। অসম চৰকাৰৰ অধীনৰ প্ৰায় সকলোবোৰ বিভাগৰ চাকৰি প্ৰাৰ্থী আৰু শিক্ষাৰ্থীৰ উপযোগী হোৱাকৈ প্ৰস্তুত কৰা অসমীয়া ভাষা সাহিত্যৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকক এটি ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে সময়মতে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই যায়। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন। ফাৰ্ষ্ট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে বি অপশ্যন, ভক্তি ৰত্নাকৰ। ভক্তি ৰত্নাকৰ। শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম হৈছে ভক্তি ৰত্নাকৰ। নেক্সট কুৱেশ্যন, ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে এ অপশ্যন, অনুবাদমূলক। ভাগৱত গ্ৰন্থ শংকৰদেৱৰ অনুবাদমূলক শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ কোনখন? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে এ অপশ্যন, ভক্তি প্ৰদীপ। শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থখনৰ নাম হৈছে ভক্তি প্ৰদীপ। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ অনুবাদ গ্ৰন্থসমূহৰ মাজত শ্ৰেষ্ঠ গ্ৰন্থখন কি? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে ডি অপশ্যন, আদি দশম। শংকৰদেৱৰ অনুবাদ গ্ৰন্থসমূহৰ মাজত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম হৈছে আদি দশম। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে ডি অপশ্যন, উত্তৰাকাণ্ড। শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড অনুবাদ কৰিছে। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা গুণমালা পুথিৰ আধাৰ গ্ৰন্থ কি? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে এ অপশ্যন, ভাগৱত। শংকৰদেৱে ৰচনা কৰা গুণমালা পুথিৰ আধাৰ গ্ৰন্থ হৈছে ভাগৱত। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা গুণমালা কাব্য কি ছন্দত ৰচিত? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে এ অপশ্যন, কুসুমমালা। কুসুমমালা হৈছে শংকৰদেৱে ৰচনা কৰা গুণমালা কাব্য কুসুমমালা ছন্দত ৰচিত। শংকৰদেৱৰ ৰচনা কৰা গুণমালা কাব্য কুসুমমালা ছন্দত ৰচিত। নেক্সট কুৱেশ্যন, কুসুমমালা ছন্দ সজ্জাটো কিমান আখৰীয়া? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন, 6 আখৰীয়া। কুসুমমালা ছন্দ সজ্জাটো 6 আখৰীয়া। নেক্সট কুৱেশ্যন, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন, শংকৰদেৱ। অসমীয়া নাট্য সাহিত্যৰ জনক হৈছে শংকৰদেৱ। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা মুঠ নাটৰ সংখ্যা কিমান? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে বি অপশ্যন, 6খন। শংকৰদেৱে ৰচনা কৰা মুঠ নাটৰ সংখ্যা হৈছে 6খন। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰধান পুথিখনৰ নাম কি? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন, কীৰ্তন। শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰধান পুথিখনৰ নাম হৈছে কীৰ্তন। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম কি আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন, ব্ৰজাৱলী। শংকৰদেৱে নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম হৈছে ব্ৰজাৱলী। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱ ৰচিত কাব্যৰ সংখ্যা কিমান? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে বি অপশ্যন, 6খন। মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত কাব্যৰ সংখ্যা হৈছে 6খন।
নেক্সট কুৱেশ্যন, শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে বি অপশ্যন, সিংহ যাত্ৰা। শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাটখনৰ নাম আছিল সিংহ যাত্ৰা। নেক্সট কুৱেশ্যন, অসমৰ মৌচাক বুলি কোৱা কীৰ্তনৰ ৰচক কোন? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন, মহাপুৰুষ শংকৰদেৱ। অসমৰ মৌচাক বুলি কোৱা কীৰ্তনৰ ৰচক হৈছে মহাপুৰুষ শংকৰদেৱ। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ কীৰ্তন গ্ৰন্থখনক কোনে এখন গ্ৰন্থৰ ৰূপ দিছিল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে ৰামচৰণ ঠাকুৰে। শংকৰদেৱৰ কীৰ্তন গ্ৰন্থখনক ৰামচৰণ ঠাকুৰে এখন গ্ৰন্থৰ ৰূপ দিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি আছিল? শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি অপশ্যন, ৰাম বিজয়। শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট হৈছে ৰাম বিজয়। ৰাম বিজয়। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ আ গুড ডে।